হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ এই চেনেলটিলৈ। আৰু এতিয়া দুপৰীয়া 1 বাজিছে আৰু এতিয়া মই আছোঁ এয়া দোকানত। আৰু দোকানখন এতিয়াও কমপ্লিট হোৱা নাই, লাহে লাহে বনাই আছোঁ। এতিয়া কাঠ অলপমান আনি থোৱা আছে দৰ্জা বনাবৰ বাবে, আৰু বাকী এয়াত বাঁহতে প্লাষ্টাৰ কৰি দিম আৰু সেইবিলাক কাম আৰম্ভ কৰিম এইকেইদিনত। আৰু এইকেইদিন আমাৰ ইয়াত লকডাউন হৈ আছিলে আৰু বেছিদিন হোৱা নাই খোলা, সেয়েহে এতিয়া কামবোৰ আৰম্ভ কৰিম। আৰু ইহঁতি এতিয়া এয়া গাড়ী বনাই আছে, ইয়াত বাইক এখন বনাই আছে খুলি খালি। আৰু হাজবেণ্ড আহি পোৱা নাই, ভাত পানী হৈ গ'ল বনাই। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই আছে। আৰু আজি ৰাতিপুৱা কি কৰিলোঁ তাৰো ভিডিঅ' অলপ ৰাখি থৈছোঁ, সেইবিলাক দি দিম আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু ভিডিঅ'বিলাক কৰি থোৱা আছে, এডিট কৰিবলৈ সময় পোৱা নাই আৰু এডিটিং কৰি আপোনালোকৰ মাজত ভিডিঅ'টো দিম। আৰু আজি এয়া আৰম্ভ। এয়া জেনিৰ পোৱালীকেইটা এতিয়া অলপ ডাঙৰ হৈছে, অলপ ভাত খায় আৰু যিকোনো বস্তু খাই দিলে, বিস্কুট, আৰু খেলিব পৰা হৈছেগৈ। আৰু জেনিয়ে পোৱালি 8টা দিছিলে, 8টাৰ ভিতৰত 2টা ঘৰত ৰাখিম, বাকীবিলাক দি দিয়া হ'ব। আৰু সকলোখিনি ধুনীয়া দেখিবলৈ, আটাইখিনি ৰাখিবলৈ মন যায়, কিন্তু ইমানকেতো নোৱাৰি ৰাখিব। আৰু জেনি আছেই, এইটো ঘৰত ৰখা হ'ব পোৱালিটো। আৰু এতিয়াও ভালদৰে খোজকঢ়া নাই, বাকীকেইটা কাঢ়িলে, কিন্তু পোৱালিটোৱে কাঢ়িব পৰা নাই এতিয়াও। এয়া ৰাতিপুৱা শুই উঠিয়ে এনেদৰে ফুলবিলাক মৰহি গৈছিলে, পাতবিলাক শুকাই গৈছিলে, আৰু মই এই শুকুৱাই যোৱা পাতবিলাক কেঁচি এখনেৰে ভালদৰে কাটি পেলাম, যাতে ফুলজোপা ধুনীয়াকৈ ওলাই পৰে। এয়া পাতবিলাক কাটি হৈ গ'ল, আৰু এতিয়া আগতকৈ যথেষ্ট ধুনীয়া লাগিছে গছজোপা। এইজোপা কলফুল বুলি কওঁ আমি, আৰু আপোনালোকে কি কয় নাজানো। ইয়াত আমাৰ এইপিনে কলফুল বুলিয়ে জনা হয়, কলগছৰ দৰে কাৰণে। আৰু এইজোপা হৈছে মানি প্লাণ্ট, আৰু ইয়াৰ পাতবিলাকো শুকাই গৈছে। এই গছজোপা নতুনকৈ ৰোৱা হৈছে, আগৰ টাবটো ভাঙি গ'লত এতিয়া আকৌ বেলেগ এটা টাবত ৰুই দিয়া হৈছে। আৰু এনেদৰে মানি প্লাণ্টত শুকাই যোৱা পাত থাকিব নাপায় বুলি কয়, আৰু সেইটো কাৰণে মই শুকাই যোৱা পাতবিলাক এনেদৰে ছিঙি দিছোঁ। এয়া নতুনকৈ লগোৱা হৈছে ফুলৰ পুলি কেইটামান, আৰু এইবিলাক পেলনীয়া সামগ্ৰীত এনেদৰে ফুল ৰুই থোৱা হৈছে। এইবিলাক ৰঙৰ টেমা, আৰু ইয়াতে ফুল লগাই থৈছোঁ। আৰু এইটো হৈছে হটকেছৰ পুৰণা টেমা। আৰু এয়া এজোপা নহয়, 2জোপা এয়া তুলসী গছ নিজেই হ'ল এই টেমাটোত। পেলাই দিছিলোঁ হ'লে, মাটি ভৰাই থোৱা আছিলে, আৰু ইয়াতে নিজে নিজে গজি গ'ল, আৰু চোতাল সাৰোঁতে পাই সেয়া লৈ আহিছোঁ। আৰু এয়া ভিতৰত ৰাখিছোঁ মানি প্লাণ্ট, আৰু এজোপা ইনডোৰ প্লাণ্টেই হয়। আৰু এনেদৰে সৰু সৰু পেলনীয়া বস্তুটো ৰাখিছোঁ। আৰু এয়া পাছফালৰ আমাৰ পুখুৰীটো অলপমান দেখুৱাই দিছোঁ। আৰু ইয়াত নতুনকৈ ভেটফুল হৈছে, ৰঙা ভেটফুল। এইজনী উৰণীয়া কেৰ্কেটুৱা, আৰু মই মাৰ ঘৰত পাইছিলোঁ। মায়ে ভয় খাইছিলে কি বস্তু, দৰ্জাৰ চুকত সোমাই আছিলে, আৰু তাৰ পৰা মই উলিয়াই আনিলোঁ। এনেদৰে
কৰা বাৰু, এনেদৰে ধৰিছোঁ যদি একো দিগদাৰ কৰা নাই। আৰু তাইক পানী আৰু ফ্ৰুটছ দিলোঁ, ফ্ৰুটছবিলাক নাখালে আৰু এতিয়া এৰি থৈ আহোঁগৈ। আৰু এনেদৰে ৰাখিব নোৱাৰি তাইক। এয়া ৰাস্তাৰ কাষৰ বাহনি আছিলে আৰু তাতে এৰি দিছোঁ, লাহে লাহে গৈ আছে তাই। আৰু এনেদৰে এৰি দিলত মনটো খুব ভাল লাগিলে, কিয়নো তাই এতিয়া মুকলি মনেৰে বিচৰণ কৰিব পাৰিব, যি মন যায় তাকে খাব পাৰিব। কিন্তু আমি যিটো প্ৰয়োজন তাই সেইটো খুৱাব নোৱাৰিবও পাৰিছোঁ, সেয়েহে বন্দী কৰি নাৰাখিলোঁ। আৰু এয়া হৈছে দুপৰীয়া সাজ, কোমোৰা আলুৰ সৈতে মাছৰ তৰকাৰী আৰু এয়া মাছ ফ্ৰাই আৰু লগতে এয়া তিয়ঁহৰ চালাড। এয়া পোৱালীকেইটা ধুনীয়াকৈ শুই আছে আৰু অলপ আগত খুব কান্দি আছিলে। আৰু এনেদৰে অলপ পানীৰে গাবিলাক তিয়াই দিলে সিহঁতি ধুনীয়াকৈ শুই যায়। হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু এতিয়া আবেলিৰ 5 বাজিছে, যদিও এতিয়া খুব ডাঙৰকৈ ৰ'দটো পৰি আছে। আজিৰ দিনটো খুবেই গৰম, ইমানেই গৰম মানুহটো ক'বই নালাগে, জীৱ জন্তুৰ কষ্ট হৈছে। আৰু এতিয়া চাহ নবনাওঁ, এতিয়া গাখীৰ অলপ গৰম কৰি ফ্ৰিজত ভৰাই থ'ম, চেনি অলপ দি পেলাই। আৰু এতিয়া সেইখিনি কৰি ল'মগৈ, অলপ পাছতহে খাব পৰা হ'ব। আৰু চাহ খাবলৈ একেবাৰে মন নাই, বহুতেই গৰম আছে। এতিয়া গাখীৰখিনি গৰম কৰি বনাই লওঁগৈ। মই আমুল গাখীৰ অলপ লৈ ল'লোঁ আৰু এইপিনে পেন এখন বহাই ল'লোঁ। আৰু এতিয়া গাখীৰ কেইবাটি গৰম কৰি ল'ম আৰু তাত এয়া চেনি আধা গিলাচ দি ল'ম। এয়া চেনি দিয়া হৈ গ'ল। আৰু এতিয়া হেতা এখনেৰে এনেদৰে লাহে লাহে লৰাই থাকিব লাগিব অলপ দেৰি। এয়া অলপ ডাঠ হৈছেগৈ আৰু অলপ ক্ৰীম কালাৰো ধৰিছে। এনেদৰে আৰু অলপ দেৰি লৰাই অলপ আৰু ডাঠ হ'লে ঠাণ্ডা কৰি প্ৰায় সন্ধিয়া হ'ল আৰু এতিয়া ফ্ৰিজৰ পৰা উলিয়াই থৈছোঁ, খাম এতিয়া। আৰু এনেধৰণৰ হ'লগৈ আৰু খাবলৈ খুবেই ভাল হৈছিল। আৰু আজিৰ ভিডিঅ'টো চাই ভাল পায় যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব। ধন্যবাদ।